ৰিহান্দ এমাৰী ডাঙৰীয়াৰ বিষয়ে খুব বেয়াকৈ ক'ব বিচৰা নাই। এনে ব্যক্তি হিচাপে ভদ্ৰ ব্যক্তি। তেওঁ বহু বছৰ ক্ষমতাত আছিল। বৰ্তমান ক্ষমতাৰ পৰা বাহিৰ থাকিব লগা হৈছে আৰু সেইটোৱে তেওঁৰ কাৰণে অলপ নিজকে খাপ খাব নোৱাৰা তেনেকুৱা অৱস্থাত আছে। সেইকাৰণে তেওঁ বৰ্তমান ব্ৰিটিছ চৰকাৰত থকা যিসকল নেতৃত্ব আছে তেওঁলোকৰ কাম কাজত খুদ উলিয়াবলৈ চেষ্টা কৰিছে। কিন্তু বৰ্তমান BTDৰ যিসকল মুৰব্বী আছে ধৰক প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মোক আমাৰ কাৰ্যৰ বিষয়ে যি খুদ উলিয়াবলৈ চেষ্টা কৰিছে, তাৰ আগতে তেওঁ নিজে যোৱা 20টা বছৰে কি কৰিলে অঞ্চলৰ কাৰণে, আমাৰ সমষ্টিটোৰ কাৰণে, সেই কথাখিনি তেওঁ আগতে চিন্তা কৰি ল'লে ভাল আছিল। তেওঁ হয়তো এতিয়ালৈকে খবৰ নাই প্ৰমোদ বড়ো ডাঙৰীয়াই যে ইতিমধ্যে এটা সমষ্টি ৰিজাইন দিছে, সেই কথাখিনি তেওঁৰ খবৰ নাই। ভালকৈ খবৰ লোৱাৰ পিছত বক্তব্য দাঙি ধৰিলে ভাল হয়। তাৰপিছত মোৰ ক্ষেত্ৰত মই এতিয়াও ডেপুটি চিফ হিচাপে আছোঁ বা MLA হিচাপে আছোঁ। কিন্তু ষষ্ঠ অনুসূচিত কাউন্সিলত এজন ব্যক্তি MLAও হ'ব পাৰে আৰু MCLAও হ'ব পাৰে। ইয়াৰ উদাহৰণ কেইবাটাও আছে। হয়তো তেওঁ যদি 20 বছৰ MLA হৈছে, দুবাৰ মন্ত্ৰী হৈছে, তথাপি এই কথাখিনি হয়তো তেওঁ জনা নাই বা জানিও উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাক হলঠেকত পেলোৱাৰ উদ্দেশ্যেৰে সেই বক্তব্যখিনি দাঙি ধৰিছে। কাৰ্বি আংলঙৰ এটা সময়ৰ চিফ ডক্টৰ জয়ন্ত ৰংপি 2টা টাৰ্ম তেওঁ চিফ হৈছিল আৰু যি সময়ত তেওঁ চিফ আছিল সেই সময়ত ইলেক্টেড MPও আছিল। ইফালে MP আৰু ইফালে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলৰ চিফ আছিল। আৰু বৰ্তমানো কাৰ্বি আংলঙৰ পৰা এজন EM হয় কাউন্সিলৰ আৰু তেওঁ ইলেক্টেড MPও হয়। এই কথাখিনি হয়তো তেওঁ নাজানে আৰু সেইকাৰণে এতিয়া BTDৰ যিকেইজন বিশেষকৈ তেওঁৰ দেখাত ভুল কৰি থকা বুলি তেওঁ বক্তব্য দাঙি ধৰিছে। মোৰ ক্ষেত্ৰত মই ইয়াকে কওঁ যে মোৰ আচলতে 2টা পদ খামচি থকাৰ ধৃষ্টতা নাই। আমাৰ পাৰ্টিৰ হাইকমাণ্ডে যি কামাণ্ড দিয়ে সেইটোকে মই পালন কৰোঁ। তেওঁলোকৰ কামাণ্ড ল'লে মই অপেক্ষা কৰি আছোঁ। যদি কাইলৈকে আমাৰ পাৰ্টিৰ চিফে তই MLAৰ পৰা ৰিজাইন দে, কাইলৈ দি দিম, আপত্তি নাই মোৰ। যদি আমাৰ চিফে যায় ডেপুটি চিফ কিবাটো পদটো তই এৰি দে, কাইলৈ এৰি দিম, এৰি দিয়াত মোৰ একো অসুবিধা নাই, কাৰণ মই ক্ষমতাৰ লোভী নহওঁ। কিন্তু তেওঁ 20 বছৰ যিহেতু এটা ক্ষমতাত আছিল, ক্ষমতাৰ পৰা বাহিৰত থাকিব লগা হ'ল, সেইকাৰণে তেওঁ হজম হোৱা নাই। হয়তো তেওঁ যিটো পদত আছিলে সেই পদৰ পৰা আঁতৰাই পেলোৱা হিচাপে মোৰ ওপৰত কুপদৃষ্টিতে থাকিবই তেওঁৰ। মই বেয়া নাপাওঁ। মই 2টা পদত তেনেকৈ খামুচি ধৰি থকাৰ মোৰ একো কিবা নাই, স্পৃহা নাই। যিহেতু আমাৰ হাইকমাণ্ডৰ পৰা এতিয়ালৈকে একো ডিৰেকশ্যন অহা নাই, সেইকাৰণে বাট চাই আছোঁ। আৰু এষাৰ কথা জনাব বিচাৰিছোঁ, আমাৰ কনষ্টিটিউশ্যন মতে এজন ব্যক্তিয়ে 2টা পদত থাকি তাৰমানে 2টা পদৰো সা সুবিধাখিনি উপভোগ কৰিব নোৱাৰে। যদিও পদত থাকে 2টা পদত তেতিয়াহ'লে এটা পদৰ সুবিধাখিনি উপভোগ কৰিব পাৰিব, আনটো কিন্তু উপভোগ কৰিব নোৱাৰে পদত থাকিলেও। কনষ্টিটিউশ্যনে এই বিধানখিনি মই মানিছোঁ। মই MLA যিদিনাৰ পৰা জিকিছোঁ সেইদিনাৰ পৰাই ডেপুটি চিফ হিচাপে আমাৰ BTC চৰকাৰৰ পৰা যিখিনি দৰমহা পোৱাৰ ব্যৱস্থা আছে, যিখিনি সা সুবিধা পোৱা যায়, সেইখিনি সম্পূৰ্ণৰূপে মই এৰি দিছোঁ। মই দৰমহা লোৱা নাই। সেইকাৰণে মই এতিয়া আচলতে ডেপুটি চিফ হ'লেও অবৈতনিক ডেপুটি চিফ, অনাৰেৰী, 1 পইচাও মই লোৱা নাই ডেপুটি চিফৰ নামত। সেইকাৰণে কোনোবা কেছ ফাইল কৰিলেও মোৰ ক'ব লাগে একো নাই। আৰু সংবিধান মতে 6 চিডিউল কাউন্সিলত MLAও হ'ব পাৰে বা MCLAও হ'ব পাৰে, তাত কোনো বাধা নাই।
এই কথাখিনি হয়তো তেওঁ নাজানে, সেইকাৰণে তেওঁ বক্তব্য দাঙি দিছে। আৰু হয়তো তেওঁ ক্ষমতা পোৱাৰ এটা কিবা আছে যে তেওঁক এটা বদনাম দিয়ে, তেনেকুৱা MLAটো যদি ৰিজাইন দিয়াব পাৰোঁ, নেক্সট ইলেকশ্যন খেলি মই নিশ্চয় জিকিম, সেইটো আশা কৰি সেইটো বক্তব্য দাঙি পৰে। সেইটো তেওঁৰ মনৰ কথা। তেখেতৰ বক্তব্যৰ ক্ষেত্ৰত এইখিনি মই বক্তব্য দিছোঁ, মোৰ মনোভাৱখিনি এইখিনি প্ৰকাশ কৰিছোঁ। এজন বহু বছৰ ক্ষমতা থকা মানুহে ক্ষমতাৰ পৰা আঁতৰি থাকিব লগা হ'লে সদায় অসন্তুষ্টি হয়, আৰু যিজনে তেওঁক ক্ষমতাৰ পৰা আঁতৰাই পেলাইছে তেওঁৰ বিৰুদ্ধে কিবা নহয় কিবা এটা হ'লেও ক'বই, আৰু সেইটো তেওঁৰ মনৰ পৰা সেইখিনিকে প্ৰকাশ কৰিছে।